নমস্কাৰ। কবিতাৰ শিৰোনাম স্বাধীনতা। কথা অনামিকা চেতিয়া, আবৃত্তি অনামিকা চেতিয়া। তেওঁলোক আছিল বীৰ যোদ্ধা, দেশপ্ৰেমৰ অগ্নিশিখা। কপালৰ ঘাম মাটিত পেলাই দেশ ৰক্ষাৰ কাৰণে তেওঁলোকে দেহৰ তেজক পানী কৰি ঘৰ সংসাৰ ত্যাগ কৰি পৰ্বত পাহাৰ একাকাৰ কৰি সাহসেৰে থিয় দিছিল বিদেশীসকলৰ আগত। দিন ৰাতি অতিক্ৰম কৰি আত্মাক চিনি ভয়ক জিনি মহাত্মাৰ পথেৰে স্বাধীনতাৰ বাগজৰীৰে দেশত সাৰ্বভৌমত্বৰ সোণৰ কলচী প্ৰতিষ্ঠাৰ সপোনেৰে আবেগ অনুভূতি স্বাভিমানেৰে দেশলৈ আনিছিল স্বাধীনতা। তুমি স্বাধীন নে স্বাধীনতা? নাই আজি অতীত অনুধাৱন, গণতন্ত্ৰৰ সত্যালুণ্ঠন নিৰ্যাতন। স্বাধীনতাৰ আখৰিক সাঁতোৰাত প্ৰশাসন প্ৰহলিকাত বন্দী আমি জনতা। তিৰংগ পতাকাই হেৰুৱালে ৰঙৰ সাৰ্থকতা। অশোক চক্ৰৰ চলন্তিকাৰ গতিত যদি আকাশে বতাহে পানীয়ে পথাৰে ব্ৰহ্মাণ্ডে স্বাধীনতাৰ জয়ন্তীত ভাহি যায় জীৱন মৃত্যুৰ বিভীষিকা বিননি হৃদয়ৰ পুৰণি। মৃত্যুমুখী সুৰৰ মূৰ্ছনা স্বাধীনতা। তোমাৰ মোৰ আমাৰ স্বাভিমান জন্মছত্ৰ। আশাৰ পতাকা উৰুৱাই আকৌ এবাৰ ৰঙা হুৰুজ নমাব লাগিব নেকি নিষ্পেষিত জনতাই? শাসনৰ চৌৰান্তিকতাৰ নাগপাশত স্বাধীনতাৰ স্বাভিমানত মমতাৰ আত্মাভিমান আত্মৰ প্ৰতিষ্ঠাত ক্ষমতাৰ কোঠাৰঘাট লিপিবদ্ধ কৰিছিল আজন্ম হেঁপাহৰ শিলালিপিত। 1947 চনৰ 15 আগষ্টত দেশ স্বাধীন হ'ল ভাৰত। তেওঁলোক আছিল মুক্তিযোদ্ধা, স্বদেশ প্ৰেমৰ উজ্জ্বল নক্ষত্ৰ। মোৰ জীৱন মোৰ বাণী, মুক্ত জাগ্ৰত মানৱ সমাজলৈ এজাৰ শ্ৰেষ্ঠতম বাণী। সত্য অহিংসা আৰু মানৱ প্ৰেমৰ প্ৰতিমূৰ্তি সেইজন মহাত্মা গান্ধী। ধন্যবাদ।